Good morning guys, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল। মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো ফুৰিবলৈ যাবলৈ ওলাইছোঁ। মৰ্ণিং ফুৰিব যাই আছোঁ এতিয়া। তো পাহাৰৰ মাজে মাজে আমি আইতা, দেতি, মই আৰু দ্বিতীয়টো কাষৰ এইটো হয়। তো ইয়াতে দেখিছেনে কেনেকৈ অকোৱা পকোৱা ৰাস্তা হয়। আমি যাই আছোঁ। চ' গাইজ কিমান ভাগৰ লাগিছে, ইমান দূৰ খোজকাঢ়িছোঁ। প্ৰথম মৰ্ণিং ৱাক কৰিছোঁ, তো আপোনাক দেখাই গৈছোঁ, চাই যাবচোন। চ' গাইজ এতিয়া আমি ফুৰিবলৈ যাবলৈ ৰেডি হৈছোঁ। তো মই কুৰ্তা পিন্ধি লৈছোঁ, তাইও কুৰ্তা পিন্ধি লৈছে। তো ক'ত যাম তো আপোনালোক দেখাই যাম। শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবচোন। আৰু মোৰ কুৰ্তাটোৰ লগত চশমাযোৰ মিলিছেনে মিলা নাই মোক কৈ দিব। ত' গাইজ গাড়ী কৰি ল'লোঁ। তো ক'ত যাম আপোনালোক দেখাই যাম। গাইজ ফাইনেলি এতিয়া গাড়ীৰ পৰা নামি ল'লোঁ আৰু খোজকাঢ়ি যাই আছোঁ ফুটপাথৰ মাজে মাজে। তো আপোনালোক দেখাই যাম। সৰুকো শুনিব পাৰে কাৰণ মানুহ ইমান আছে। গাইজ ফাইনেলি যায়ে আছোঁ ইমান টাইম যায়ে পোৱা নাই। তাৰে কিমান গৰম জাম, তাৰে মাজত বাছত। গাইজ ফাইনেলি এতিয়া আমি বাছত বহি গ'লোঁ সৰু গাড়ীৰ পৰা নামি কিনে। তো এতিয়া ক'ত যাম ভিডিঅ'টো চাই যাব। কি কৰোঁ ফাইনেলি বাছৰ পৰা নামি ল'লোঁ। ইমান বেছি ট্ৰেফিক জাম দেখিছেনে গাইজ? তো যাই আছোঁ ক'ত যাই আছোঁ গম পাব ৰ'ব। দেখিছেনে গাইজ কিমান জাম হৈছে, ইমানে বেছি জাম মানে। গাইজ ফাইনেলি ইয়াতে বজাৰত ভিৰৰ মাজত সোমাইছোঁ। তো কি বজাৰ কৰিব আহিছোঁ, মোৰ বিয়াৰ বজাৰ কিজানি চাই যাবচোন। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। গাইজ ইয়াতে আমি দোকানত বজাৰ কৰিব সোমাইছোঁ, মানে কি কৰোঁ। তো ইয়াতে ধুনীয়া ধুনীয়া কালেকশ্যন আছে, তো আপোনালোকক দেখাই দিম অকণমান। তো চাই যাবচোন। ইমান ধুনীয়া ধুনীয়া গৰমত মানে পিন্ধিব পাৰে শ্বৰ্ট ফ্ৰকবিলাক, ইমান ধুনীয়া কালেকশ্যন আছে ইয়াতে দেখিছেনে। টপবিলাক ইমান ভাল লাগিছে গাইজ। গাইজ ইয়াতে দোকানৰ ভিতৰত আমি কাপোৰ চেঞ্জ কৰি লওঁ, তাৰপিছত আৰু দেখাইছোঁ। গাইজ ইয়াতে দোকান নিউ দোকান হয় আৰু ইয়াতে নতুন নতুন কালেকশ্যন আছে। তো এনেকুৱা তো আমি চালোঁ ট্ৰাই কৰি কিনে এইটো আৰু এইটো ফ্ৰক মানে ট্ৰাই কৰি চাইছোঁ। তো এইবিলাক টপবিলাক ইমান ধুনীয়া আৰু লাইট আৰু গৰমত পিন্ধিবলৈ ভাল, কোমল আৰু পাতল মানে একদম। তো গৰমৰ দিন আহিছে ন, এনেকুৱা শ্বৰ্ট টপবিলাক পিন্ধিবলৈ ভাল আৰু। তো কালেকশ্যনটো ভালে লাগিছে আহি পিনে, আৰু নতুন দোকান হয়। গাইজ এতিয়া কাপোৰ কিনি কিনে আমি বাছত উঠিছোঁ আৰু গাড়ীত। তো কাপোৰখিনি ঘৰত যে দেখাওঁ, তো কিহৰ বজাৰ কৰিছোঁ। তো ভিডিঅ'ত দেখা নহয় ইমান মানুহ ইমান ভিৰ মানে। তো বেয়া চেয়া নাপাব। গাইজ ফাইনেলি এতিয়া চানমাৰীত আমি ৰখি ল'লোঁ। তো চানমাৰী ব্ৰিজৰ ওপৰত উঠিম। তো উঠি পিনে তো আপোনালোকৰ তাতে ৰিলচ বনাম, ফটো বনাম। চ' গাইজ চানমাৰী ব্ৰিজৰ তলতে ইয়াতে কৰ্মশালা পাতি আছে বিয়াৰ কাৰণে। তো মোৰ দেখিয়ে ভাল লাগি গৈছে জানেনে। ইয়াত দুজন মোৰ মানে পেহী আৰু পেহী মানে মোৰ লগৰে তাই আৰু মোৰ ফ্ৰেণ্ড আৰু এইটো আমি যাই আছোঁ। গাইজ ফাইনেলি চানমাৰী ব্ৰিজৰ ওপৰত আছোঁ। তো এতিয়া আমি ইয়াতে ফটো উঠিম, ৰিলচ বনাম, তাৰপৰা চাব মোৰ ইনষ্টাগ্ৰামত প্লিজ। তো ইয়াতেতো আছে, ইয়াতে ৰিলচ বনাই আছে, চাই যাব আৰু বেকগ্ৰাউণ্ডটো অকণমান দেখাই দিওঁ। গাইজ ফাইনেলি এতিয়া আমি চানমাৰী ব্ৰিজৰ মানে ওপৰৰ পৰা নামি আহিলোঁ। তো চানমাৰী ব্ৰিজৰ পৰা ল'ৰাকেইটা হাঁহিছে, সেইকেইটা ল'ৰাই মোক মানে ভিডিঅ' বনাই থকা দেখায়। তো আমিতো এনেকৈ চিপছ খাই আহি আছোঁ চানমাৰী ব্ৰিজৰ পৰা নামি। তো এইবাৰ অনুৰাধাত সোমাই কিনে কাপোৰ কিনি তাতে চাওঁ বুলি চবে চাই পিনে যাই আছে জানেনে গাইজ। তো ভাবিছোঁ মই বহুত ডাঙৰ ইউটিউবাৰ বুলি ভাবিছোঁ, কিন্তু মই যে ইমান ডাঙৰ ইউটিউবাৰ নহয়, ইউটিউবাৰো নহয় বাৰু। তো যেতিয়া আমি অনুৰাধাত আহিছোঁ বজাৰ কৰিবলৈ, তো ইয়াতে ট্ৰেফিক হৈছে কাৰণ ইয়াতে ৰেল আহিছে। তো ৰেল আহি থকাৰ কাৰণে গেট বন্ধ কৰি দিছে। তো আমি ইয়াতে কাপোৰ ল'ব আহিছোঁ, ফ্ৰক বা টপ লাগে। তো ল'ম, তো আপোনালোকক দেখাম।
মজা কৰিছোঁ ইমানকৈ আৰু কাৰ লগত কৰি আছোঁ দেখাই আছোঁ। গাইজ এইপিনে কাপোৰ বিচাৰি বিচাৰি ঘূৰি আছে নেকি, কিন্তু এতিয়ালৈকে কাপোৰে পোৱা নাই জানেনে। সেই 1টা বজাতে ওলাই অহা তো ইমান এবাৰ অনুৰোধত সোমাইছোঁ ফেঞ্চি পৰা আহিতো এতিয়া আমি গলি গলি সোমাই আহিছোঁ কাৰণে এবাৰ মেখেলা চাদৰ দোকানত আহিছোঁ। মেখেলা চাদৰ দোকানতো কিয় আহিছোঁ ন বাৰু তো ৰ'বক দেখাই আছে ইমান হেভি দোকানত এইবাৰ মেখেলা চাদৰ দোকানত আহিছোঁ। দেখিছে শুৱালকুছি গলিৰ দৰে এইপিনে আৰু আমাৰ সেইটো চাইডৰ গলিৰ পিনে দৰে ইয়াতে গলি আছে। চব কাপোৰৰ দোকান পিনে দুপিনে বেগে বাচন বেগে ষ্টেনাৰী টপ বেগে কাপোৰৰ দোকান মাছৰ দোকান মাংসৰ দোকান চব পিনে গলি দিছে। তাৰমানে এই মোক গলি পিনে সোমাই লৈ আহিছোঁ জানেনে গাইছ। এতিয়া আমি ৰেল লাইনৰ পিনে পাৰ হৈ আছোঁ তো ট্ৰেইন আহি আছে তো কিবাকে ফাইনেলি পাই গ'লোঁ এটা টপ তো দেখাম ঘৰত যাই কিনে বহুত ভাগৰ লাগি আছে এতিয়া মানে তো দেখাই আছোঁ। চ' গাইজ কিমান জাম দেখিছেনে, ইমান জামেই হৈছে ইমান মানে জাম মানে অহাৰ পৰা জামেই হৈ আছে। তো এতিয়া ফাইনেলি ঘৰত যাম আৰু ইমান গধূলি হৈছে। সেই 1টা বজাতে ওলাই গৈছোঁ এতিয়া 6টা বাজিলে জানেনে গাইজ। তো ইমান কাপোৰো বেছি লোৱা নাই জানেনে। এই কিমান যে কাপোৰৰ নামত ঘূৰিলোঁ মানে এইটো দোকানত গ'লে সেইটো দাম নিমিলে এইটো দোকান গ'লে এইটো চাৰ্ভিচ নহয় নহয় এনেকৈ বহুত টাইম গ'ল। তো এতিয়া বহুত গধূলিও হৈছে তো গাইজ নুনমাটি তুহিললৈ ইয়াতে তাই চেণ্ডেল ল'বলৈ সোমাইছে। তো ঘৰত যাই পিনে আপোনালোকে ভালকৈ একদম দেখাম ভিডিঅ'টো আৰু বহুত ভাগৰ লাগিছে জানেনে। সেই 1টা বজাৰ পৰা এনেকৈ আছোঁ ইয়াৰ পৰা ত'ত চ' গাইজ ফাইনেলি এতিয়া ঘৰত আহিলোঁ। ঘৰত আহি ভৰি হাত ধুই ল'লোঁ ফ্ৰেছ হ'লোঁ অকণমান তাৰপিছত বেলেগ কাপোৰ চেঞ্জ কৰি কিনে এইবাৰ আণ্টিহঁতৰ ঘৰৰ পৰা আকৌ মাতিছে ফুৰিবলৈ তো তাৰ পিনে আহি লওঁ তাৰপিছত চ' গাইজ মই শ্বুটিং কৰাৰ জেগাত আহিছোঁ হা। শ্বুটিং কৰা জেগা দেখাই দিম ৰ'ব আপোনালোকক। নাথাকো মই তোমাৰ ৰুমত, মোৰ ৰুমত শুম। তাই আদি ঘৰলৈ লৈ যাওঁ, তাইৰ ঘৰ সেইটোহে। ৰং চেনেলত চলি থকা ধাৰাবাহিকখন 9:30 বজাত এতিয়া অংগীকাৰ শ্বুটিং চলি আছে আমাৰ ওচৰতে। তো আপোনাৰ শ্বুটিং কৰি কেনেকুৱা লাগিলে চিৰিয়েলখনত? আমাৰ এইখন চলি আছে অংগীকাৰ বুলি ৰং চেনেলত দি আছে। শ্বুটিংটো অলমষ্ট আমাৰ ভালেখিনি হৈয়ে গ'ল, টেলিকাষ্টো হৈছে এতিয়া। মানুহে ভাল পাইছে, আমাৰতো আৰু এইটোৱে প্ৰফেশ্যন যেতিয়া ৰিয়েলি কৰি ভালেই লাগে। তো মানে চোৱা নাই এতিয়ালৈকে এটা হৈছে। চ' গাইজ এতিয়া ফুৰি ফুৰি ঘৰত যাই আছোঁ আমি ৰুমত মানে। তো এতিয়া বাজিলে 11টা বাজিব আৰু ইমান ৰাতিলৈকে ফুৰি আছোঁ আমি মানুহে ভাবিব কিয় ইমান ৰাতিলৈকে, কিন্তু এনেই ক'তো ফুৰিবলৈ যোৱা নাছিলোঁ। আলহীৰ ঘৰত গৈছিলোঁ, আলহীৰ ঘৰত ভাত খাবলৈ মাতিছিলে তো সিমান তাতে দেখুওৱা নহ'ল। তো লাজ লাগিলে প্ৰথমবাৰ মানুহৰ ঘৰত গ'লে এনেকৈ মোবাইল আগত লৈ কিনে ভিডিঅ' বনাই থাকিবলৈ তো কি বুলি ভাবিব, সেইকাৰণে বনোৱা নহ'ল। নেক্সট টাইম গ'লে নিশ্চয় ভিডিঅ' বনাই দিম। তো নেক্সট টাইম গ'লে ভিডিঅ' বনাই দিম। তো তাই মোক জ্বলাই ভিডিঅ' কৰিছোঁ। ৰাস্তাত আন্ধাৰ আছে ন, বহুত ৰাতি হৈছে। তো অন্য এটা ভিডিঅ'ত নেক্সট লগ পাম। আজিলৈকে ভিডিঅ' বাই বাই, গুড নাইট।